কি ক'ম আৰু ক'বলগীয়া একোৱেই নাই বহুত ডাঙৰ এটা ক্ষতি হ'ল এইটো ক্ষতি নাজানো কিমান দিন পিছত আমি আকৌ পুনৰুদ্ধাৰ কৰিব পাৰিম আগৰ অৱস্থাত ঘূৰি আহিব পাৰিম কেনেদৰে সংঘটিত হৈছিল আমি ৰাতি 2:15 বজাত যেতিয়া গম পালোঁ যে জুই এটা লাগিছে তেতিয়া আহি আকৌ একো কৰিবলগীয়া অৱস্থাত নাছিল আমাৰ সন্দেহে কৰিব পাৰিছোঁ শ্বৰ্ট চাৰ্কিটৰ পৰা হৈছে বুলি আৰু গোদামত যিমানখিনি মাল আছিলে ছিজন টাইম হয় গৰমৰ AC ফেন কুলাৰ গোটেইখিনি আছিলে ভৰ্তি মাল বহুত টকাৰ সা সম্পত্তি বিনষ্ট হ'ল আৰু নাজানো এতিয়া কেনেকৈ কি হ'ব ইঞ্চুৰেঞ্চ আছিল নে সামগ্ৰীখিনি আছিল কিন্তু মানে সেইটোৰ একজেক্ট কথাটো মই ক'ব নোৱাৰিম এতিয়া মোৰ ভাইটিয়ে চায় গোটেইখিনি জ্যোতিৰ্ময় ঘোষ ওনাৰ হয় ভাইটি তেওঁৱে চায় গোটেইখিনি মোৰ একজেক্টলি ক'ব নোৱাৰিম তাৰো এতিয়া মানসিক অৱস্থা ভাল নহয় একো ক'ব পৰা অৱস্থাত নাই মোৰ জনাত যিমানখিনি আছে মই জনালোঁ অগ্নি নিৰ্বাপক বাহিনী সময়মতে আহিছে অহাৰ পিছত বহুত ঠাইৰ পৰা আহিছে ঢেকীয়াজুলি পাৰ্টি আহিছে আমাৰ মাজবাট তেজপুৰ গোটেইখিনি আহি প্ৰায় 5 ঘণ্টা যুঁজ কৰি পেলাই জুইটো কণ্ট্ৰলত আনিব পাৰিছিলে 2:30টাৰ পৰা আমি লাগি আছোঁ চবেই তাৰপিছত আহিছে কেতিয়া আহিছে একজেক্টলি মনত নাই কিমান সময় পিছত আহিছে অহাৰ পিছত তেওঁলোকে কৰিছে যিমানখিনি সকলো ভস্মীভূত হৈ গ'ল মানে একোৱেই আৰু ওলাব পৰা অৱস্থাত নাই আৰু যিখিনি বস্তু আছিলে সেইখিনি বস্তু অলপ জুই লাগিলে শেষ হৈ যায় আৰু ইউজেবল কণ্ডিশ্যনত নাথাকে পিছত যিয়ে হওক মানি ল'ব লাগিব উপায় নাই আকৌ কৰিবলগীয়া